নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু আমাৰ ফালে একদম ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে। বৰ্তমান 3টা বাজিলে, 3টা বজালৈকে বৰষুণ দিয়ে আছে। এফালে দেখিছে এইবিলাক খুব বৰষুণ পৰিছে। আৰু ইয়াত এজোপা ডাঙৰ গছ এজোপা কটা হ'ল। আৰু ইয়াত কি কাৰণে কটা হ'ল সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব জনাই আছোঁ। আৰু এইফালে দেখিছে কিমান বোকা। আৰু এইফালে এইজোপা দেখিছে, এইজোপা হোং লগা বগৰী বুলি আমি কওঁ। আৰু ইয়াত দেখিছে বৰ্তমান লুপ্ত অৱস্থাত আছে এই বগৰীটো। আৰু এইবিলাক দেখিছে লাহেকৈ পকিব আৰম্ভ কৰিছে এইবিলাক। আৰু বৰ্তমান পানী সোমাইছে, খাবলৈ কাৰণে ইমান ভাল নহয়, মিঠা নালাগে অলপ। আৰু এইজোপা আছে বোলা নুনি বুলি কয়, এইজোপা হয়। আৰু এইফালে দেখিছে এইটো জুই থকা হৈছে। ইয়াত মেহগনি পুলি লগোৱা হ'ব। এইফালে দেখিছে এইখিনি মেহগনি পুলি। ইয়াত আছে 250 250 পুলি আছে। এইফালে দেখিছে পুলিখিনি কিমান ধুনীয়া চাওক। এইখিনি অলপ দাম পৰিলে। আৰু এইফালে দেখিছে এইডোখৰ পূৰা হাবি আছিলে আগত, এইটো আজি ঝোৰা হ'ল। খুব বৰষুণ দি আছে আৰু এতিয়া গছপুলি ৰুবৰ কাৰণে খুব ভাল। আৰু আপোনালোকেও গছপুলি লগাব, নহ'লে গৰম কেনেকুৱা গম পাইছে আৰু এইফালে দেখিছে হাল মৰা হৈ গ'ল, কঠীয়া পৰাও হৈ গ'ল। আৰু আপোনালোকৰ হাল চাল মাৰিলে নাই, কঠীয়া চঠীয়া পাৰিলে নাই, কমেণ্ট কৰি জনাব। এইখন আমাৰ ইয়াত ঘৰৰ ওচৰতে এখন দলং আছে আৰু এখন নদী আছে। এখন দেখিছে এখন নদীখন একচাহ হাল মৰা হ'ল। এইবিলাক আমাৰ পথাৰখন অলপ বালিয়া আৰু সেইটো কাৰণে পানী ইমান নৰখে। আৰু খেতি ভাল হয়, হোৱাটো নোহোৱা নহয়, খালি পানী পাব লাগে। আৰু এই দুবাৰটোৱে অলপ দ, আৰু এইবিলাক বাম হ'লেও পানী পালে মানে মাটিটো ভালকৈ হাল মাৰিলে মানে মাটিটো উলিয়ালে মানে তেতিয়া খেতি ভাল হয়, পানী দি থাকিব পাৰিলে।